হে গাইজ, কি খবৰ? আশা কৰোঁ ভালে আছে। মানুহবোৰৰ মানৱীয়তা মানে আজিকালি বেলেগ ধৰণৰ। মানে কিবা যদি আপুনি কাৰোবাক সহায় এটাও কৰে, ভাবি ল'ব মানে ইয়াৰ স্বাৰ্থ আছেই, কিবা এটা স্বাৰ্থৰ কাৰণে মানে সহায়খিনি কৰিছে। আজিকালি মানুহৰ মনটো এনেকুৱা হৈ গৈছে যে এজন মানুহক সহায় কৰিবলৈ ভয় কৰে, সহায় কৰিবলৈ আগবাঢ়ি নাহে, সহায়ো এটা কৰিব নোৱাৰে, সহায় কৰিব বহুত টান পায়। কিন্তু কিবা যদি স্বাৰ্থ থাকে তেতিয়া নিশ্চয় কৰিব। যদি কিবা আপোনাৰ পৰা পাব লগা থাকে বা আপোনাৰ পৰা কিবা যদি কাম তাৰ লাভ হ'ব বিচাৰে, সেইটো কাৰণতে মানে সহায় কৰে। স্বাৰ্থবিলাক পূৰণৰ কাৰণেহে মানে সহায় কৰে ইজনে আনজনক। এনেকুৱা মানে মানৱীয়তা হৈ গৈছে। মানুহবোৰ এনেকুৱা মানে সলনি হৈ গৈছে। আৰু ধৈৰ্য আজিকালি কাৰোৱে নাই। পটককৈ মানে তৎক্ষণাত বস্তুবিলাক লাগে, তৎক্ষণাত ৰিজাল্ট লাগে, কামটো তৎক্ষণাত সমাধানটো হ'ব লাগে। অলপমান টাইম ধৈৰ্য নাই। আৰু সহায় কৰাৰ কথাটো কি ক'ম, সহায়টো কৰিব নোৱাৰেই। আৰু বেলেগে যদি সহায়খিনি কৰিছে যে এইখিনি কাম ময়ো কৰিব পাৰিলোঁ হয়, এইখিনি ময়ো কৰিব পাৰিলোঁ হয়, এনেকুৱা মানে গৌৰৱত কথাখিনি কয়। তো কি হ'ব, এনেকুৱা মানুহবিলাকক, এনেকুৱা সমাজৰ ব্যক্তিবিলাকক মই ধিক্কাৰ দিছোঁ। এনেকুৱা মানুহবিলাক থকাতকৈ নথকাই ভাল।